নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি শিকিম যদি আপোনাৰ পাঞ্জাব নেশ্যনেল বেংকত এটা পাছবুক আছে তেতিয়া আপুনি কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ পাছবুকৰ সৈতে লিংক কৰিব অনলাইন যোগে। আপোনাৰ পাছবুকখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিবলৈ আপোনাৰ পাছবুকৰ লগত আপোনাৰ এটা মোবাইল নাম্বাৰ ৰেজিষ্টাৰ থাকিব লাগিব। লগতে আপোনাৰ আধাৰ কাৰ্ডৰ যি স্পেলিং আৰু আপোনাৰ পাছবুকৰ যি নামৰ স্পেলিং সেই স্পেলিঙো একে থাকিব লাগিব, তেতিয়াহে আপুনি অনলাইন যোগে এইটো লিংক কৰিব পাৰিব। তেন্তে আহক চাই লওঁ কেনেকৈ অনলাইন যোগে আধাৰ কাৰ্ডখন পাছবুকৰ সৈতে লিংক কৰা হয়। প্ৰথমে আপুনি আপোনাৰ মোবাইলত থকা বা আপোনাৰ কম্পিউটাৰত থকা ক্ৰম ব্ৰাউজাৰটো অপেন কৰক আৰু ইয়াৰ সাৰ্চ বাৰত লিখক PNB আধাৰ লিংক আৰু সাৰ্চ কৰি দিয়ক। সাৰ্চ কৰাৰ পিছত ইয়াতে দুটা লিংক আহিব। আপুনি ইয়াৰে ওপৰত যিটো আহিছে সেই লিংকটোত ক্লিক কৰক। মই ভিডিঅ'টোৰ তলত লিংকটো দি দিম আপোনালোকৰ সুবিধাৰ কাৰণে। ঠিক আছে, তাতে যেতিয়া আপুনি ক্লিক কৰিব এনেধৰণৰ আপুনি ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপুনি আপোনাৰ একাউণ্ট নাম্বাৰটো দি দিয়ক। তাৰপিছত আপুনি ইয়াতে কণ্টিনিউ বুটামত ক্লিক কৰি দিয়ক। যেতিয়া আপুনি কণ্টিনিউ বুটামত ক্লিক কৰিব আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰত এটা OTP যাব। সেই OTPটো আপুনি এতিয়া ইয়াতে এণ্টাৰ কৰি দিয়ক। তাৰপিছত ইয়াতে যি আপুনি কেপচা দেখা পাইছে সেই কেপচাটো ইয়াতে ফিল কৰি দিয়ক। তাৰপিছত আপুনি ভেলিডেট অপশ্যনত ক্লিক কৰি দিয়ক। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া আপুনি ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখি দিয়ক। তাৰপিছত তলত দুটা অপশ্যন দেখা পাইছে য়েছ আৰু নো, আপুনি জাষ্ট য়েছটো ক্লিক কৰিব। তাৰপিছত আপুনি আকৌ কণ্টিনিউ অপশ্যনতে ক্লিক কৰি দিয়ক। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যি ৰেজিষ্টাৰ নাম্বাৰ আছিলে সেই নাম্বাৰটোত এটা OTP যাব। সেই OTPটো আপুনি ইয়াতে এণ্টাৰ কৰি দিয়ক। তাৰপিছত আপুনি ভেলিডেট অপশ্যনত আকৌ ক্লিক কৰি দিয়ক। এতিয়া আপুনি ইয়াতে জাষ্ট অ'কে অপশ্যনত ক্লিক কৰি দিয়ক। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছতে ইয়াতে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছ দেখা পাব। ঠিক আছে, ইয়াত সম্পূৰ্ণ ডিটেইলছ দেখা পোৱা মানে আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ পাছবুকৰ সৈতে লিংক কৰিবলৈ ৰিকুৱেষ্ট পঠোৱা হৈছে। আৰু এই আধাৰ কাৰ্ডখন পাছবুকৰ সৈতে লিংক হ'বলৈ অলপ সময় লাগে। মই ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম আপোনাৰ পান কাৰ্ডখন আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হ'ল নে নহ'ল আপুনি কেনেকৈ গম পাব। লগতে মই দেখুৱাম আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ পাছবুকৰ সৈতে লিংক হ'ল নে নহ'ল। ঠিক আছে, চ' এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি লওক, যাতে আপোনালোকে মোৰ কোনো এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মিছ নকৰে। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই।